আমাৰ অধিকাংশ দুশ্চিন্তাৰে মূল কাৰণ অতি নগণ্য। আমাৰ জীৱনৰ শতকৰা 90% ঘটনাই সঠিক, মাত্ৰ 10%হে খেলিমেলি। সেয়ে জীৱনত সুখী হোৱাৰ উপায় হ'ল সেই 10% খেলিমেলিক অগ্ৰাহ্য কৰা। আপোনাৰ সকলো ধৰণৰ সুখ সমৃদ্ধিৰ বাবে ঈশ্বৰক ধন্যবাদ জনাওক। আমাৰ যিখিনি আছে তাৰ কথা আমি প্ৰায়ে নাভাবোঁ, বৰং অধিকাংশ সময় চিন্তা কৰোঁ যিখিনি আমাৰ নাই। অসুস্থ চিন্তাই আপোনাক খিংখিঙীয়া কৰি তুলিব। মনত ৰাখিব, এই পৃথিৱীত সমস্যা মাথোন আপোনাৰেই নাই, সমস্যা সকলোৰে আছে। আপোনাৰ নথকাখিনিৰ বাবে উদ্বেগ উৎকণ্ঠাত নুভুগিব। দুশ্চিন্তা দূৰ কৰিবলৈ আপোনাক অনুপ্ৰাণিত কৰিব পৰা কিতাপ পত্ৰ পঢ়ক। জীৱনৰ সকলো ধৰণৰ অপচয় ৰোধ কৰক। প্ৰতিটো ঘটনাৰ ভাল দিশটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব পৰাটো মাহেকত 1000 পাউণ্ড উপাৰ্জন কৰাতকৈও বেছি মূল্যৱান। প্ৰকৃতিৰ সৈতে একাত্ম হওক, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। জীৱনত পোৱাখিনিক লৈ সন্তুষ্ট থাকক, নোপোৱাখিনিৰ বাবে হাহুতাশ নকৰিব। আপুনি যদি বোকালৈ দৃষ্টি দিয়ে তেতিয়াহ'লে আপুনি বোকাকেই পাব, আনহাতে যদি আকাশৰ তৰালৈ চকু দিয়ে তেনেহ'লে তৰাকেই পাব। মনত ৰাখিব, আটাইতকৈ ভাল বস্তুটোৱে আটাইতকৈ টান। আপোনাৰ পৰিৱেশ বিষাক্ত কৰি নুতুলিব। সকলোৰে সৈতে ভদ্ৰ ব্যৱহাৰ কৰিব। তেনে কৰিলে আপোনাৰ বন্ধু সংখ্যা বৃদ্ধি পাব। জীৱনৰ প্ৰতিটো বাধাৰ আঁৰত লুকাই থকা সুন্দৰ বস্তুটোক আৱিষ্কাৰ কৰাৰ চেষ্টা কৰক। পৰিশ্ৰমে জীৱনৰ বিয়োগক যোগত পৰিণত কৰিব পাৰে। দাৰ্শনিক নীটছে কৈছিল, অভাৱক সহ্য কৰাৰ লগতে তাক ভাল পোৱাজনেই শ্ৰেষ্ঠ মানুহ। জীৱনৰ বাধাৰ দ্বাৰা উদ্বুদ্ধ হৈ তাক অতিক্ৰম কৰাৰ চেষ্টা কৰক। সাফল্য সদায় চেষ্টাৰ মাজেদিয়ে আহে। সেয়ে একাধিকবাৰ ব্যৰ্থ হ'লেও চেষ্টা চলাই যাব, সফল আপুনি হ'বই। জীৱন বেহেলাৰ এডাল তাঁৰ ছিগি গ'লেও তাক 3ডাল তাঁৰেৰেই বজাবলৈ চেষ্টা কৰিব লাগিব। সুস্থ জীৱন দৰ্শন গঢ়ি তোলক। ভাল নলগা কোনো কামেই নকৰিব। আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কামকেই নকৰিব। পোনে পোনে কাকো সমালোচনা নকৰিব। সকলো সময়তে মগজু শীতল কৰি ৰাখিব। মনত ৰাখিব, আটাইতকৈ ভাল কাম হ'ল নিজৰ প্ৰতিভেক ভাল পোৱাটো। আনৰ প্ৰতি আগ্ৰহ জগাই তোলক। সামাজিক প্ৰাণী হিচাপে ইজনে সিজনক সহযোগিতা কৰক। উদ্দেশ্যহীন জীৱন যাপনে মানসিক বিকৃতি ঘটাব পাৰে। নিজকে জনমুখী কৰি তোলক। পৃথিৱীখনক সুন্দৰকৈ গঢ়ি তুলিবলৈ আপুনি ফ্লৰেন্স নাইটিংগেল বা যীশুখ্ৰীষ্ট নহ'লেও হ'ব। নিজৰ ক্ষমতাৰ ভিতৰতে যি পাৰে কৰি যাওক। কাৰোবাৰ কিবা প্ৰশংসা কৰিবলগীয়া থাকিলে তাক লগে লগে প্ৰশংসা কৰক। আনৰ উপকাৰৰ কথা চিন্তা কৰক। আপোনাৰ জীৱন পৰিপূৰ্ণ হৈ উঠিব।